Hi Facebook, welcome back to my YouTube channel Dipala's Handwork. তো গাইজ আজি লৈ আহিলোঁ আপোনালোকৰ ওচৰত বোৱা কাপোৰৰ কালেকশ্যনবোৰ দেখুৱাম। তাৰ আগতে আপোনালোক এটা কথা জনাই থওঁ যে মোৰ এই ইউটিউবৰ সৰু পৰিয়ালটোলৈ আপোনালোক সকলোকে বহুত স্বাগতম জনাইছোঁ। আৰু লগতে যিসকলে নতুনকৈ চাই আছে প্লিজ তেওঁলোকে প্ৰেছ দ্য বেল আইকন, আপোনালোকে বেল আইকনটো বজাই দিয়ক। আৰু এতিয়া মই আৰম্ভ কৰিছোঁ কাপোৰবোৰ দেখুৱাবলৈ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। বলক তেন্তে ভিডিঅ'টোলৈ আমি আগবাঢ়ো গাইজ। আহক আপোনালোকৰ ওচৰলৈ কাপোৰবোৰ লৈ আহিছোঁ। আপোনালোকে চাওক আৰু মন পচন্দৰ এখন ধুনীয়া মেখেলা বতাহে খৰালে চুপহি কাজলি জপা দুচকুৰ পতাত ধেমালি চলেৰে কৰে নুতি পচি নিচুকনি গীত জুৰি যায় শয়নত দুটি নয়ন মধুৰ দুগালতে আউজিলে হিৰত হাগেনে চিকুনে সোণ টোপনি তোমাৰ মায়াময় উশাহৰ ৰুমেয়ানে যাযাবৰী মোৰেনো হেঁপাহক বুটলি সামৰি তোমাৰেনো কাষৰলে উভতাই আনিলা জীয়াই তুলিলা মোক জীয়াই তুলিলা এই ৰিক্ত বুকুতে বাসনা ঢালিলা মোৰ তেজে শিৰে বুৱালা প্ৰেমৰ অলকানন্দ ফাকেৰে স্মৃতিৰে খিলা পাত পৰেনে মনতে তোমাৰ হেচুকি দুহাতেৰে লিখিছিলা তাত ঠিকনা সুৰ কবিতা নচুৱাই প্ৰাণ ৰন্ধ্ৰে দেখি মন ময়ূৰীয়ে পাখি মেলি যায় এটি চাউনিতে ৰাতি হ'ল চঞ্চল বন্ধ কোঠালি যেন এটি দাবানল উমি জ্বলিছে পুৰণি ইতিহাস উভতাই আনিলা জীয়াই তুলিলা মোক জীয়াই তুলিলা এই ৰিক্ত বুকুতে বাসনা ঢালিলা মোৰ তেজে শিৰে বুৱালা প্ৰেমৰ অলকানন্দ
তলৰ ষ্টাইলটো এনেকৈ দিয়া হৈছে আৰু ওপৰৰ পিনে এনেকুৱা পিন্ধিলে বহুত ভাল লাগিব। আপোনালোকে বনাই ল'ব পাৰিব। এয়া চাওক, মেখেলাখন চিলাই নাই কাৰণে মই পিন্ধি নেদেখালোঁ, এইকাৰণে পিন্ধিলে ভাল লাগিব। আৰু তাৰ নেক্সট আছে এইখন মেখেলা, তাৰ নেক্সট আছে এইখন চাওক, ফুলটো একদম চিম্পুল, চানেকিটো লাগিলে দিব পাৰিম, একদম চিম্পুল হয়। আপোনালোকৰ যদি ভাল লাগিছে জনাব পাৰিব। এইখন মেখেলাখন পিন্ধিলে এনেকুৱা লাগিব, পিন্ধিব চিলাই নাই কাৰণে মই পিন্ধি নেদেখালোঁ। তাৰপিছত সেই মেখেলাখনৰ চাদৰখন হৈছে এইখন চাওক কিমান ধুনীয়া লাগিছে। গাটো তেনেকৈ দি থৈ দিছোঁ ৰোল টানি। আৰু একেবাৰে আঁচলৰ ফুলকেইটা চাওক, একেই চেম লৈ দেখাইছোঁ আপোনালোকক। এয়া চাওক কিমান ধুনীয়া চুইচ এটা উঠিছে, কিমান ধুনীয়া লাগিছে চাওক, কিমান ধুনীয়া এটা ষ্টাইলিছ লাগিছে। আপোনালোকে বনাই ল'ব, এনেকৈ ভাল লাগিব। আৰু বাকী পিন্ধি থকাখনতো দেখুৱালোঁ, ভিডিঅ'টো